নমস্কাৰ বন্ধুসকল, মই হেমন্তই মোৰ ইউটিউব চেনেল অন্যতম হেমন্তলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক ধনশিৰি মহকুমাৰ বিভিন্ন পূজা মণ্ডপসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। তেন্তে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক লৈ যাব বিচাৰিছোঁ উৰিয়াম ঘাট। এয়া উৰিয়াম ঘাটৰ এখন পূজাস্থলী। এই পূজা মণ্ডপটো খুব সুন্দৰকৈ নিৰ্মাণ কৰিছে। আহকচোন আমি পূজা মণ্ডপৰ ভিতৰলৈ গৈ মা দুৰ্গা দেৱীক দৰ্শন কৰোঁ। কোভিডৰ নীতি নিয়ম মানি মা দুৰ্গা দেৱীক দৰ্শন কৰিবলৈ ৰাইজ আহিছে। এটা সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। এইবাৰ মই আপোনালোকক নাওজানৰ এখন পূজা মণ্ডপলৈ লৈ যাব বিচাৰিছোঁ। এয়া নাওজানৰ এখন পূজা মণ্ডপ। আহকচোন ভিতৰৰ পৰিৱেশটো এবাৰ চাওঁ। কোভিডৰ নীতি নিয়ম মানি প্ৰতিখন পূজাস্থলীতে খুব সুন্দৰকৈ এইবাৰ উদযাপন কৰিছে। ৰাইজেও সঁহাৰি জনাইছে। এইবাৰ মই আপোনালোকক চুঙাজানৰ এখন পূজা মণ্ডপলৈ লৈ যাব বিচাৰিছোঁ। আহকচোন বন্ধুসকল, আমি এইবাৰ চুঙাজানলৈ যাওঁ। এয়া চুঙাজানৰ ৰেলৱে ষ্টেচনৰ সমীপৰ এখন পূজা মণ্ডপ। আহকচোন আমি দুৰ্গা মাক দৰ্শন কৰোঁ। এইবাৰ বন্ধুসকলক মই সৰু পথাৰৰ এখন পূজাস্থলীলৈ লৈ যাব বিচাৰিছোঁ। তেন্তে আহক বন্ধুসকল, আমি সৰু পথাৰলৈ যাওঁ। এয়া সৰু পথাৰ ৰেল গেটৰ কাষতে উদযাপন কৰা পূজাস্থলী। আহকচোন বন্ধুসকল, আমি পূজা মণ্ডপৰ ভিতৰ ভাগলৈ আমি সোমাই যাওঁ। চাওকচোন বন্ধুসকল, খুব সুন্দৰকৈ কোভিডৰ নীতি নিয়মসমূহ এইদৰে মণ্ডপৰ ভিতৰত আঁৰি থোৱা আছে। এইবাৰ প্ৰতিটো পূজা মণ্ডপতে এইদৰে কোভিডৰ নীতি নিয়মসমূহ আঁৰি থোৱা দেখিবলৈ পোৱা গৈছে। এইবাৰ বন্ধুসকলক মই সৰু পথাৰৰে এখন পূজা মণ্ডপলৈ লৈ যাব বিচাৰিছোঁ। তেন্তে আহক বন্ধুসকল, আমি সেই পূজা মণ্ডপলৈ যাওঁ। এয়া সৰু পথাৰৰে ১ নং পদুমণি সাৰ্বজনীন দুৰ্গা পূজা। প্ৰতি বছৰে ইয়াত পূজা আয়োজন কৰি আহিছে। আহকচোন আমি ভিতৰৰ পৰিৱেশ চাওঁ আৰু লগতে মা দুৰ্গা দেৱীক দৰ্শন কৰোঁ। এইবাৰ বন্ধুসকল আপোনালোকক বৰপথাৰ বাৰোৱাৰী পূজা মণ্ডপলৈ লৈ যাব বিচাৰিছোঁ। তেন্তে আহক আমি বৰপথাৰলৈ যাওঁ। এয়া বৰপথাৰ বাৰোৱাৰী পূজা মণ্ডপ, বৰপথাৰৰ আটাইতকৈ পুৰণা পূজাস্থলী। এই স্থানত এইবাৰ ৯৯ সংখ্যক দুৰ্গা পূজা আয়োজন কৰা হৈছিল। আজি মহা অষ্টমী, লোকে লোকাৰণ্য, সকলোৱে মা দুৰ্গা দেৱীক দৰ্শন কৰিবলৈ আহিছে। সদশেষত মই বৰপথাৰৰ কালীবাৰী পূজা মণ্ডপটো দেখুৱাইছোঁ।
খুব ধুনীয়াকৈ মণ্ডপটো নিৰ্মাণ কৰিছে। চাওকচোন, মই আপোনালোকক মণ্ডপটো আঁতৰৰ পৰা কিছু অংশ দেখুৱাইছোঁ। এয়া পূজা চলি আছে। ভক্তসকলে নিজৰ মনৰ কামনাৰ বাবে মা দুৰ্গা দেৱীৰ চৰণত আশীৰ্বাদ লৈছে। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।